মনৰ মানুহজনক প্ৰশ্ন কৰক, তুমি মোক কিয় ভাল পোৱা? যদি উত্তৰ আহে, আচলতে মই নাজানো তোমাক মই কিয় ভাল পাওঁ, তেন্তে বুজিব তেওঁ সঁচাকৈ আপোনাক ভাল পায়। আমাৰ জীৱন বহুতেই অদ্ভুত। কষ্ট নাপালে বুজি নাপাওঁ সুখ কাক কয়। কোলাহল পৰিৱেশ নাহিলে বুজি নাপাওঁ নীৰৱতাৰ কিমান শান্তি। কোনোবাই আমাক এৰি নগ'লে বুজি নাপাওঁ তাৰ উপস্থিতিৰ গুৰুত্ব কিমান আছিল। কাজিয়া, হাল্লা চিল্লা, ব্লক, ব্ৰেকআপ এইবিলাক মোৰ পচন্দ নহয়। সম্পৰ্ক আগুৱাই লৈ যাবলৈ এজনে চেষ্টা কৰিলে কাজিয়া, ব্লক, ব্ৰেকআপ এইবিলাক হ'বই। কম্প্ৰমাইজ, ছেক্ৰিফাইচ কৰিব পাৰিলেহে দুয়োজনে ভালে থাকিব পাৰি। জীয়াই থাকিবই নোৱাৰো কিমান দিন, চাওঁতে চাওঁতে ৬০ বছৰ পাৰ হৈ যাব। যিমান দিন আছে ভাল পাই যাওক। ওৱান থিং ৰিমেম্বাৰ, মানুহ হেৰুৱাৰ আগত তাক আঁকোৱালি ৰাখিবলৈ শিকক। আপুনি কি অতিৰিক্ত আৱেগপ্ৰৱণ? কেইটামান পইণ্টৰ মাধ্যমত জানি লওক। আপোনাৰ ওচৰত কোনোবাই কিবা বিচাৰিলে আপুনি মানা কৰিব নোৱাৰে। বহু সময়ত সাধ্যৰ বাহিৰতো চেষ্টা কৰে। আপুনি খুব দ্ৰুত মানুহক বন্ধু ভাবিবলৈ আৰম্ভ কৰে। সকলোকে গুৰুত্ব দিয়ে। আপুনি সহজতেই মানুহক বিশ্বাস কৰে আৰু ভাবে আপুনি সিহঁতৰ কাৰণে যেনে কৰে সিহঁতেও আপোনাৰ কাৰণে ঠিক তেনেই কৰিব চাগে। কোনোবাই আপোনাৰ ক্ষতি কৰিলেও আপুনি তাক একো ক'ব নোৱাৰে। আপুনি বহুত কষ্টত থাকিলে অকলেই সময় কটায়, কিন্তু সেইটো কাকো জানিব নিদিয়ে বা বুজিব নিদিয়ে। দুঃসময়ত যিজন মানুহ আপোনাৰ কাষত আহি থিয় দিয়ে তাক কেতিয়াও হেৰাব নিদিব। তেওঁ আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ সঞ্চয়। আইনাত দেখা যায় নিজৰ সৌন্দৰ্য আৰু আচৰণত প্ৰকাশ পায় মনৰ সৌন্দৰ্য। বেলেগে আপোনাক সিহঁতৰ স্বাৰ্থত ব্যৱহাৰ কৰিলেও আপুনি বুজিব নোৱাৰে, কাৰণ আপুনি কাৰো লগত এনে নকৰে। তেন্তে এতিয়া কওক আপুনি কিমান আৱেগপ্ৰৱণ মানুহ। যদি আপোনাক প্ৰশ্ন কৰা হয় পৃথিৱীত সকলোতকৈ কঠিন কাম কি, মই জানো আপোনালোকে বিভিন্নজনে বিভিন্ন উত্তৰ দিব, কিন্তু মই ক'ম মানুহ চিনি পোৱা। হয়, মানুহ চিনি পোৱাটোৱেই পৃথিৱীৰ সকলোতকৈ কঠিন কাম। আপুনি মোক কিমানখিনি চিনি পায়? মই আপোনাক যিমানখিনি বুজিবলৈ দিছোঁ তাৰ বেছি নহয়। কিন্তু মোৰ মনৰ ভিতৰত কি আছে সেইটো আপুনি কেতিয়াও বুজিব নোৱাৰিব। গতিকে আমাৰ জীৱনত কিছু ভুল মানুহৰ লগত বন্ধুত্ব বা সম্পৰ্ক হ'বই পাৰে। এইটো অসম্ভৱ একোৱে নহয়। বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰক, কমেণ্টছ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।